স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু আজি আমি যাম কলীয়াপানী সত্ৰ চাবলৈ। ব'লক আপোনালোকো মোৰ লগত। আমি বেছি কথা নকওঁ, ভিডিঅ'টো আমি আহিছোঁ কলীয়াপানী সত্ৰ টিয়কত আছে। আৰু এয়া এইখন গেটখন। মই মা আৰু পাপা আহিছোঁ। ব'লক আমি বাটচৰা পালোহি আৰু ইয়াতে আমি এতিয়া চেণ্ডেল জোতা থৈ ভিতৰলৈ সোমাই যাম। ব'লক আজি ইয়াৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। আজি ভক্তৰ সমাৱেশ কম বাৰু। ভাদ মাহত ভক্তসকলৰ যথেষ্ট সমাগম হয়। সত্ৰৰ ভিতৰভাগ যথেষ্ট আহল বহল আৰু ইয়াতে ভক্তসকলে চাকি ধূপ প্ৰজ্বলিত কৰে। আৰু আমিও এগছি বন্তি ইয়াত প্ৰজ্বলিত কৰি লওঁ। আমাৰ বন্তি প্ৰজ্বলিত কৰা হ'ল আৰু এতিয়া আমি সত্ৰভাগ প্ৰদক্ষিণ কৰোঁ আহক। সত্ৰভাগৰ দেৱালত সুন্দৰ চিত্ৰ খচিত কৰি থোৱা আছে। ভাদ মাহত এই ঠাইবোৰত
দোকানেৰে ভৰি থাকে। আমি ওলাই আহিছোঁ সত্ৰৰ পৰা। এইপিনে এটা পুখুৰী আছে, এইপিনে পুখুৰী এটা আছে। এইপিনে এটা পুখুৰী আছে, মাছ আছে পুৰা। কি ধুনীয়া পানীখিনি একদম পুৰা চাফা হৈ আছে। সত্ৰৰ পৰা ওলাই আহি আমি টিয়ক এগ্ৰিকালচাৰত ড্ৰেগন ফলৰ গছ দেখিলোঁ। পাই হৈছে ড্ৰেগন গছ। ভাদ মাহত আপোনালোকো আহিব বুলি আশা কৰিছোঁ আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।